নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দেখাম হিৰখত ববোৰ, মানে এই ববোৰ কেনেদৰে বান্ধিব লাগে সেয়া আপোনালোকক ভালদৰে দেখাই দিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। প্ৰথমতে আমি জোখটো লৈ পেলাই বৰখিনি এনেদৰে মাৰি এডালত মেৰিয়াই ল'ব লাগিব। এনেদৰে মই বৰগুলিটো এনেদৰে কাণত দিয়া ডালতে লগাই লৈছোঁ। আপোনালোকে তলত লৈ ল'ব পাৰে বা বেলেগ বেলেগ সুবিধা অনুসৰি যোনে যেনেকৈ ল'ব পাৰে লৈ ল'লে হ'ল। আপোনালোকে একেলগতে কেইপাক দিয়ে নিজৰ লগত কথা। মই যিমানখিনিলৈকে পাৰিছোঁ সিমানটো দি লৈছোঁ, আৰু এতিয়া মই আপোনালোকক বৰটো কেনেকৈ বান্ধিব লাগিব সেইটো দেখাম। আপোনালোকে এই বস্তুটোৰ মাৰিডালৰ কিমান দীঘলকৈ ল'ব বৰখিনি, সেইটো ইয়াৰ হিচাপত ল'ব। মোৰ এইটো জাকাৰ্ড মেচিনটোত মানে মই বৈছিলোঁ, আৰু মোৰ তাঁতীশাল আছিলে, সেইকাৰণে অলপ ওখকৈ ল'বলগীয়া হ'ল। এতিয়া মাটিশাল কৰি দিলোঁ, হ'লেও এতিয়া একেটা জোখতে হিৰখটো আকৌ বনাই থাকিবলৈ মন নগ'লে, সেইকাৰণে একেটা জোখতে আছে। এনেকৈ পোৱাকৈ ল'লেই হৈ গ'ল। সূতাৰ পৰা ইয়ালৈকে তাত আছে, আৰু এইফালে ইয়াত লগাকৈ দিলেই হৈ যাব। যিহেতু অলপ গাঁঠি দিওঁতে এইবোৰ তললৈ আহিব, সেইকাৰণে মূৰামূৰিকৈ ল'লেই হৈ যাব। আৰু ইয়াত মই একণিৰ ওপৰ একণি তলকৈ দুটা কাঠি বাছি লৈছোঁ। এইটো কেনেকৈ বাচিছোঁ সেইটো আপোনালোকক দেখাই দিওঁ। এইটো ফুলৰ কাঠি এটা মই এনেদৰে বাছি লৈছিলোঁ। তাৰপিছত এই কাঠিটোৰ পৰা ইপাৰলৈ চিএপাত দি আকৌ এইফাললৈ শলিডাল আনি লৈছোঁ। প্ৰথমতে এটা কাঠি বাছি লৈছিলোঁ, সেইটোত মই আৰম্ভ কৰিছোঁ ইয়াত পৰাটোৰ পৰা। ইয়াত পৰাকেইটা তাত উঠাইছিলোঁ, আৰু তাৰপিছতত মই তাত পৰাকেইটা ইয়াত উঠাই দিছোঁ। এনেদৰে হৈছে। এতিয়া মই আপোনালোকক বন্ধাটো দেখাম। তাৰপিছত এতিয়া আমি বন্ধাৰ আগত এনেদৰে সমানকৈ কাটি ল'ব লাগিব বৰখিনি। সেইটো নকৰিলে বেয়া হয়। এনেকৈ একেটা জোখতে কৰিলে মানে বৰবোৰ চুটি দীঘল নহয়। পৰা কাঠি ইয়াতে আমি দুইটা কাঠি বাছি লোৱা আছিলে। ইয়াতে আমাৰ পৰা কাঠিটো প্ৰথমতে উঠিছে, এইটো মই ধৰি ল'লোঁ ফাৰ্ষ্টত। তাৰপিছত এইটো এনেকৈ এইটো এৰিব লাগিব, এইটো বান্ধিলোঁ। তাৰপিছত আমি তাৰ পিছৰডাল ধৰিব লাগিব। এইডাল ধৰি আমি আকৌ তলৰ পৰা ইয়াৰ সূতাটো লৈ তাতো এনেদৰে গাঁঠি দি দিলে এইটো হৈ গ'ল। আকৌ আমি তাৰ পিছৰডাল ধৰিব লাগিব। এনেদৰে গাঁঠি দি যাব, আৰু যেতিয়া আপোনালোকে গাঁঠি দিব তেতিয়া আপোনালোকে এডালৰ পিছত এডাল মুঠতে ইডালৰ পিছত সিডালহে দিব, যোনডাল আহে মানে। আপোনালোকে যদি আকৌ এইডাল নধৰি পেলাই এইডাল ধৰেগৈ তেতিয়া আকৌ ফুলটো ভুল হ'ব। মাজতে যদি এডালমান দুডালমান এৰি থৈ যায় তেতিয়াও ফুলটো ভুল হ'ব। আৰু লগতে এইফালে সূতাৰ ক্ষেত্ৰতো এইফালে উঠা এডাল নমা এডাল তেনেকৈ ধৰি যাব। এনেকৈ ধৰি যাব। যদি আকৌ মাজতে এই দুডাল এৰি পেলাই আকৌ যদি এইডাল ধৰেগৈ তেতিয়া ফুলটো ভুল হ'ব। যোনখিনি মানে এফালৰ পৰা চিজিল লাগি কৰি আহিব লাগিব। মই গোটেইকেইডাল বান্ধিলোঁ, আপোনালোকক দেখাম ভালদৰে।
মোৰ এতিয়া 120ডাল সূতা বান্ধি হৈ গ'ল। মেচিনত বান্ধিলে আমাৰ মেচিনত যেতিয়া ফুল বাচোঁ তেতিয়া 120ডাল নতুবা 240ডালৰ ভিতৰত থাকে। ডাবল মেচিনটোত 240ডাল আৰু ছিংগলটোত 120ডাল থাকে। মোৰতো ছিংগল মেচিন হয়, সেইকাৰণে এতিয়া মই এইখিনিত একেবাৰে লাষ্টৰ ডালত শেষ কৰিলোঁ যে আকৌ মই প্ৰথমৰ পৰা বান্ধিব লাগিব। এইটো এনেকুৱা নহয় যে চবতে প্ৰথমৰ ডালৰ পৰাই বান্ধিব লাগিব, তেনেকুৱা নহয়। কিছুমানত আছে ফুল লৈ কোনটো ফুলত কেনেকৈ বান্ধিব লাগিব মই সেইটোও আপোনালোকক দেখাম। আৰু বান্ধি থাকোঁতে এটা আইডিয়া আহিলে সেইটো আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ। যেতিয়া প্ৰতি মোৰ সূতাতে মই এনেদৰে লগাই লৈছোঁ, বৰটো লগাই লৈছোঁ, তেতিয়া মানে বান্ধিবলৈ সহজ হয়। যিহেতু এইটো বহুত ওখ হৈ থাকে, যিটো তাঁতীশালত মানে চিলেট ববলৈ হ'লে তাত অলপ ওখকৈ ল'বলগীয়া হয়। মাটিশালত একো কথা নাই, কিন্তু মই হিৰকটো বনালোৱে যিহেতুকে চুটিকেনে তাঁতীশালৰ জোখত, সেইকাৰণে মই ওখকৈ বান্ধিবলগীয়া হৈছে। আৰু এতিয়া মই আপোনালোকক দেখাওঁ কোনটোত শেষ হোৱাৰ পিছত আকৌ আৰম্ভণিৰ পৰা আৰম্ভ কৰিব লাগে আৰু কোনটোত শেষ হোৱাৰ পিছত আকৌ শেষৰ পৰাই ঘূৰি আহিব লাগে, সেইটো দেখাম আপোনালোকক। এইটো ফুল আমি দুটা ভাগত কৰিব পাৰোঁ। এটা ভাগত আমি ঘূৰিও আহিব পাৰোঁ, আকৌ আৰম্ভণিৰ পৰাও কৰিব পাৰোঁ। মানে আৰম্ভণিৰ পৰা কৰিবলৈ হ'লে এই যে ইয়াত তিনিটা উঠিছে, মাজৰটোৰ পৰা আৰম্ভ কৰি এইফালৰ এই দুকণিটোতে শেষ কৰিব লাগিব। মানে এইফালে তিনিকণি ধৰিব নালাগিব, একণি কমাই ধৰিব লাগিব। তেতিয়া আমি আকৌ আৰম্ভণিৰ পৰা কৰিলে সেই বস্তুটো যোগ হৈ যাব। আৰু যদিহে আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ আকৌ এইখিনিতে শেষ কৰোঁগৈ, তিনিটোতে শেষ কৰোঁ, তেনেহ'লে আকৌ লাষ্টৰ পৰা ঘূৰি আহিব লাগিব। যিকোনো ফুলে এনেদৰে বাচিব পাৰি। আগতে মোৰ ভুল ধাৰণা আছিলে এনেকুৱা ধৰণৰ ফুলবোৰ উভতি আহিবই লাগিব তেনেকৈ বুলি ভাবিছিলোঁ, কিন্তু তেনেকুৱা নহয়। এই ফুলটো আমি কেইবাটা ভাগতো বান্ধিব পাৰোঁ। ইয়াৰ পৰা ইয়ালৈকেও বান্ধি ল'ব পাৰোঁ, যদি ঘূৰি অহা হয় ইয়াৰ পৰা ইয়ালৈকেও বান্ধি ল'ব পাৰোঁ। নিজৰ লগত কথা, কিমানটো বান্ধে সিমানটো বান্ধিব পাৰি। আৰু এতিয়া যিহেতুকে মই প্ৰথমৰ পৰাই আকৌ আৰম্ভ কৰিব লাগিব, সেইকাৰণে মই এইডাল সূতা ধৰিব লাগিব আৰু ইয়াৰ প্ৰথমৰ ডাল এইডাল সূতা ল'ব লাগিব। এইডালতে গাঁঠিটো দিলে মই এখন হাতে মোবাইলটো লৈ আছোঁ আৰু এখন হাতে বান্ধিছোঁ, সেইকাৰণে মই দেখুৱাইহে দিব পাৰিছোঁ, মই বান্ধি দেখুৱাব নোৱাৰোঁ। দুইখন হাত লাগেই গাঁঠিটো দিবৰ কাৰণে। এনেদৰে বান্ধিলেই হৈ যাব। গোটেইখিনি এনেদৰে বান্ধি গৈ থাকিলেই হৈ গ'ল। আৰু যদি আপোনালোকে ঘূৰি আহিব বিচাৰে তেনেহ'লে এইডাল সূতা বন্ধা মানে একেবাৰে শেষৰ ডাল, এইডাল এৰি এইডালৰ পৰা ধৰিব লাগিব, এইডালত বান্ধিবগৈ লাগিব। মানে এডাল এৰি দিব লাগিব, লাষ্টত বন্ধাডাল এৰি দিব লাগিব আৰু এইডালৰ পৰা ধৰিব লাগিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে যদি কিবা এটা বুজিবলৈ বাকী থাকিলে মোক কমেণ্ট কৰি জনাব, তেতিয়া মই ভিডিঅ' কৰি আকৌ এবাৰ পুনৰবাৰ ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।